Hello friends, welcome to my channel Coos SK Boy. আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। আজি কোনো খেলৰ ভিডিঅ' নহয়, আজি এটা ব্লগ ভিডিঅ' লৈ আহিছো। আজি ব্লগ ভিডিঅ' লৈ অহাৰ কাৰণটো হ'ল যে আজি হ'ল 22 জানুৱাৰী। 22 জানুৱাৰীটো আজি সকলোৱে গমে পায় যে ৰাম মন্দিৰ উদ্ঘাটন হ'ব। এই কাৰণে আজি এটা ব্লগ ভিডিঅ' বনাই দিওঁ। আজি যেহেতু ৰাম মন্দিৰ উদ্ঘাটন হৈ আছে, সো সকলোৱে ঘৰত ঝাণ্ডাটো লগাবই লাগে আৰু ইয়াত খুন্দিয়া টাইমত চাকি জ্বলাব লাগে। সেইকাৰণে আমিও লগাই দিলোঁ। ফাৰ্ষ্টত আমাৰ ঘৰৰে শিৱ মন্দিৰত পূজা কৰিলোঁ, তাৰপিছত আমাৰ ৰাজহুৱা কালী মন্দিৰত যাম। তাৰপিছত প্ৰথমতে আমাৰ নিজৰ ঘৰৰ শিৱ মন্দিৰ আছে, তাতে সেৱা কৰিলোঁ। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। সো গাইজ, আমাৰ ঘৰৰ শিৱ মন্দিৰত মোৰ পূজা কৰা হৈ গ'ল। সো এতিয়া গৈ আছোঁ আমাৰ যিটো নেকি আমাৰ গাঁৱৰে কালী মন্দিৰ আছে, মা কালী মন্দিৰ আছে, তাত সকলো ৰাইজে মিলি চাকি বন্তি জ্বলাব। সেইকাৰণে ময়ো গৈ আছোঁ। এইটো আমাৰ গাঁৱৰ ৰাস্তা। এইটো চাওক, সিহঁতৰ ঘৰত ঝাণ্ডা লগাই থৈ দিয়া আছে, ৰামৰ ঝাণ্ডা। এইটো আমাৰ গাঁৱৰ ৰাস্তা, চাই লওক আমাৰ গাঁৱৰ ৰাস্তা। ভাল ৰাস্তাৰে আহি পেলাই এতিয়া পালোঁ কলৰ বাগান। চাওক না, কিমান কলৰ গছ আছে, কলগছৰ মাজেৰে গৈ আছোঁ আমি। চ' চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো চাইহে ভাল লাগে তেনেহ'লে লাইকটো কৰি দিব। তাত আছে আমাৰ মন্দিৰখন। আমাৰ আইতা কেইজনী গৈ আছে, চাই লওক। চ' ঘৰৰ পৰা খোজকাঢ়ি আহি ফাইনেলি পালোঁ আমাৰ মন্দিৰখন। চ' মন্দিৰত আহিলোঁ এতিয়া। এতিয়া প্ৰথমত চপ্পলটো খুলিলোঁ, তাৰপিছত দেখাই আছোঁ মন্দিৰৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়াই হ'ল আমাৰ গাঁৱৰ মা কালী মন্দিৰ। আৰু বহাগ মাহতে মেলাখন পতা হয়। বহাগ মাহত যোৱাবাৰো দেখাইছিলোঁ, আৰু এইবাৰো বহাগ মাহ আহিলে মেলা হ'ব। তাতো আপোনালোকক ভালকৈ এটা ব্লগ বনাই দেখাম। আৰু এইফালে বহুত কেইটা মন্দিৰ আছে। এইপিনেও মা কামাখ্যা মন্দিৰ আৰু বহুত কেইটামানো মন্দিৰ আছে। আৰু আমাৰ মামাই লৈ আহিলে ৰামৰ ঝাণ্ডাখন। ইয়াত ঝাণ্ডাখন মন্দিৰৰ আগত লগাই দিম। চ' গাইজ, এতিয়া ৰামৰ ঝাণ্ডাখন আমাৰ চাওক মন্দিৰৰ সন্মুখত লগাই দিলোঁ। চ' কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব আমাৰ ঝাণ্ডাখন। কওক। চ' গাইজ, আমাৰ এতিয়া সকলোবোৰ মন্দিৰত সেৱা কৰা হৈ গ'ল। চাওক আমাৰ গাঁৱত কিমান মানুহ আহিছে। মাহী আহিছে, আইতা আহিছে, আৰু এইফালে আছে জেঠী, বহুত মানুহ আহিছে। আৰু এইফালে আছে আমাৰ মেইন আইতাজন, কেনেকুৱা কৰি আছে চাওক।
আৰু ইয়াতে চাওক মাহীয়ে ভাবি আছিলে কি ফটো তুলি আছে বুলি ভাবিছিলে কিন্তু নহয় মই ভিডিঅ' কৰি আছিলোঁ চাওক কেনেকৈ আছিলে Koi na tani ram puja na koi na sa ta sa ji ne ram ko bi jo si na ni ro kom ro si jaru khada pina nang চ' আমাৰ ইয়াত পূজা কৰা হৈ গ'ল সকলোবোৰ মন্দিৰতে হৈ গ'ল তো কমপ্লিট তো এতিয়া যাবলৈ ওলাইছোঁ ইয়াৰ পৰা এঠাইত যাম এঠাইত মানে আমাৰ গাঁৱৰ এঘৰ মানুহৰ ঘৰত মানে পূজা কৰিছে তাত প্ৰসাদ দিয়া হৈছে তাত যাওঁ তাত প্ৰসাদ খাম আমি বলক আপোনালোকক লৈ যাওঁ আৰু ইয়াতে চাওক না ভাইটিয়ে কেনেকৈ মোৰ গাত উঠি ল'লে চাওকচোন পূজা কৰি আহিলোঁ আমি এইটো আমাৰ ষ্টৰত আহিছে বেংক আমাৰ পিছফালে আছে বেংক আৰু আছে কনয় আমাৰ কালি মন্দিৰত পূজা কৰি আহিলোঁ আৰু এঠাইত আছে তাত গ'লোঁ ইয়াই আছে বেংক ইয়া আমাৰ আইতা বেংক আৰু এতিয়া আহি গ'লোঁ আমাৰ গাঁৱৰে যিটো নেকি কালী পূজা কৰা হৈছে সিহঁতৰ ঘৰত আহি গ'লোঁ ইয়াত সেৱা কৰিলোঁ তাৰপিছত লগ পাইছোঁ চ' এতিয়া সেৱা কৰাৰ পিছত আমাক প্ৰসাদ খাবলৈ দিয়ে প্ৰসাদ দিলে খিচিৰি বহুত কিছু প্ৰসাদ আছে চ' প্ৰসাদ খাই আহি গ'লোঁ আমাৰ গাঁৱৰ ৰাস্তাত চ' ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব একেবাৰে নাপাহৰিব আৰু আজি জাষ্ট এটা নৰ্মেল ভিডিঅ' লৈ আহিলোঁ ভাল পালে লাইক এটা আৰু কমেণ্ট এটা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিলোঁ বাই বাই